Hello and welcome back to my YouTube channel. More YouTube channel আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি সকলোৱে জানো যে শ্ৰদ্ধাৰ ভূপেন হাজৰিকা দেৱৰ আজি জন্মদিন 8 ছেপ্টেম্বৰ 1926 তেওঁৰ জন্ম হৈছিল। তো তেওঁৰ বিষয়ে আজি অকণমান আলোচনা কৰিম। যদি কিবা ভুল হয় ভিডিঅ'টোত মোৰ কথা কওঁতে তো আপোনালোকে মোক ক্ষমা কৰি দিব। তো বলক ভিডিঅ'টো। আমি সকলোৱে জানো ডক্টৰ ভূপেন হাজৰিকা দেৱক অসমৰ হীৰা বুলি আখ্যা দিয়া হয়। তেওঁক হীৰাৰ লগত আমি তুলনা কৰিব পাৰোঁ, যিহেতু আপোনালোকে সকলোৱে জানে যে হীৰা এটা জিলিকে থকা বস্তু হয়। তো তেওঁৰ লগত ভূপেন হাজৰিকা দেৱক আমি তুলনা কৰিব পাৰোঁ। তো ভূপেন হাজৰিকা দেৱৰ জন্ম 1926 8 ছেপ্টেম্বৰত হৈছিল আৰু তেখেতৰ মৃত্যু আমি সকলোৱে জানো যে ডক্টৰ ভূপেন হাজৰিকা দেৱক অসমৰ হীৰা বুলি আখ্যা দিয়া হয়। তো এতিয়া আমি তেওঁৰ ফেমিলিৰ বিষয়ে অকণমান আলোচনা কৰোঁ। তো তেখেতৰ মাতৃৰ নাম আছিলে শান্তিপ্ৰিয়া হাজৰিকা। যেনেকৈ তেওঁৰ মাতৃৰ নাম শান্তিপ্ৰিয়া, তেওঁ সকলোকে শান্তিৰ পৰিৱেশ এটা সৃষ্টি কৰিছিল। য'তেই গৈছিল তেওঁ শান্তিৰ পৰিৱেশ সৃষ্টি কৰিছিল। লগতে তেওঁৰ পিতৃৰ নাম আছিল নীলকান্ত হাজৰিকা। আৰু ভূপেন হাজৰিকা তেওঁৰ ভাই ভনী 10টা আছিলে, তেখেতক লৈ 10টা আছিলে। লগতে তেওঁ সকলোতকৈ জ্যেষ্ঠ আছিল। জ্যেষ্ঠ হিচাপে তেওঁ ঘৰখনৰ পূৰা দায়িত্ব লৈছিল, সকলোকে চোৱা চিতা কৰা। তেওঁ সকলোবোৰ কাম শুদ্ধৰাকৈ কৰি গৈছিল। এতিয়া আহোঁ তেখেতৰ স্কুলীয়া শিক্ষা। তেখেতে স্কুলীয়া শিক্ষা তেজপুৰ, গুৱাহাটী আৰু ধুবুৰীত কৰিছিল। তেখেতে HSLC প্ৰৱেশিকা পৰীক্ষা 1940 চনৰ তেজপুৰ উচ্চতম মাধ্যমিক বিদ্যালয়ৰ পৰা গ্ৰহণ কৰিছিল তেখেতে। লগতে 1942 চনত তেখেতে কটন বিশ্ববিদ্যালয়ৰ পৰা কলা বিভাগত শিক্ষা গ্ৰহণ কৰিছিলে। 1944 চনত তেখেতে কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা তেখেতে গ্ৰহণ কৰিছিলে। আৰু তেওঁ ডক্টৰেট ডিগ্ৰী, যিটো তেওঁ ডক্টৰ ভূপেন হাজৰিকা যিটো ডিগ্ৰী লাভ কৰিছিলে, তেখেতে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা তেখেতে সেই স্নাতক ডিগ্ৰীটো লৈছিল। তো এইখিনিয়ে তেওঁৰ শিক্ষাৰ বিষয়ে এইখিনিয়ে তেওঁৰ জানিবলগীয়া হয়। আৰু এতিয়া আমি আহোঁ তেওঁ যি হিচাপে তেওঁ আখ্যা পাইছিল, গানৰ শৰাইবোৰ আমাৰ আগত আগবঢ়াই দিছিল। তেওঁ 11 ইয়াৰ্ছৰ পৰাই তেখেতে গান গাইছিলে। আৰু আমি সকলোৱে জানো যে তেওঁ সুধা কণ্ঠ ভূপেন হাজৰিকা বুলি আখ্যা দিওঁ। আৰু সেই সুধা কণ্ঠ ৱৰ্ডটো আনন্দ চন্দ্ৰ বৰুৱাই সেই সুধা কণ্ঠ নামটো তেওঁক আখ্যা দিছিল। আৰু লগতে তেওঁ বি বৰুৱা আৰু গুৱাহাটী ইউনিভাৰ্চিটিতো ষ্টুডেণ্টবোৰক পঢ়ুৱাইছিল। এজ এ টিচাৰ হিচাপে তেওঁ পঢ়ুৱাইছিলো। গানৰ লগতে তেওঁ এজন ভাল প্ৰফেচাৰো আছিলে। আৰু তেওঁ পৰিচালনা কৰা প্ৰথমখন ছবি 1956 চনত এৰা বাটৰ সুৰ তেওঁৰ প্ৰথমখন পৰিচালনা কৰা ছবি। আৰু তেওঁ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 1975 চনত চামেলি মেমচাহাবখনৰ কাৰণে তেওঁ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিলে। লগতে 1977 চনত তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছিলে। আৰু 1987 চনত তেখেতে শ্ৰীমন্ত শংকৰদেৱৰ বঁটা লাভ কৰিছিলে অসম চৰকাৰৰ পৰা। আৰু তেওঁ 1987 চনত সংগীত বঁটা পৰিচালনা কৰাৰ বাবেও তেওঁ বঁটা লাভ কৰিছিল। এইখিনিয়ে তেওঁৰ জীৱন কাহিনী। তেওঁ আমাৰ কাৰণে বহুত কিছু কাম কৰি থৈ গৈছে। তেওঁৰ কাৰণে আমি বহুত বেছি কৃতজ্ঞ। তেওঁৰ দৰে এজন মহান ব্যক্তি আমাৰ ওচৰত নাই। আমি খুবেই দুখিত। যদি তেওঁ থাকিলে হয়, তেওঁ আৰু বহু কিছু কাম কৰি থৈ গ'লে হয়, আমাৰ কাৰণে তেওঁৰ শৰাইবোৰ আগবঢ়ালে হয়। লগতে তেওঁৰ মৃত্যুৰ তাৰিখটো আছিলে 5 নৱেম্বৰ 2011। তো ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। নেক্সট ভিডিঅ' লৈ আকৌ আপোনালোকৰ আগলৈ আহিম। তো আজিলৈ ইমানেই, বাই বাই।